Hello everyone, আদৰণি জনাইছো আয়াং কিচেন এণ্ড ব্লগলৈ। আজি আপোনালোকৰ আগত লৈ আহিছো মই এটা স্নেক ৰেচিপি পটেটো ৰোল সামোসা। আশা কৰো ৰেচিপিটো চাই আপোনালোকে ভাল পাব আৰু যদি ৰেচিপিটো চাই ভাল পায় প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বলক নহলে ভিডিঅ'টো আৰম্ভ কৰো। পটেটো ৰোল সামোসা বনাবলৈ মই ইয়াত এটা বাউল লৈ লৈছো। এইটো কাপেৰে মই ইয়াত 2 কাপ ময়দা লৈ লৈছো। তাৰ পিছত ইয়াত অকনমান মই কালজিৰা লৈছো, অকনমান নিমখ দিছো মই। তাৰ পিছত তেল দিছো, এখিনি দি ভালদৰে মই মিক্স কৰি দিছো। এনেদৰে ভালদৰে মই মিক্স কৰি লৈছো। এনেকৈ মুঠি মাৰি চাব, এনেকৈ মুঠি হলে হৈ গৈছে। এতিয়া মই ইয়াত অলপ অলপ পানী দি এটা ডো ৰেডি কৰি লম। ইয়া এটা মই ডো ৰেডি কৰি ললো। এখিনি অলপ টাইমৰ কাৰণে মঠি লৈছো মই। ইয়া মোৰ মঠা হৈ গল। ইয়াৰ ওপৰতে অলপ তেল দি ভালদৰে চাৰিওফালে হানি মই এখিনি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম। এতিয়া মই ইয়াত বইল কৰা আলু কেইটামান 3টামান আলু বইল কৰি লৈছিলো। এতিয়া এখিনি মই ভালদৰে গুৰি কৰি লৈছো। এয়া মোৰ গুৰি কৰা হৈ গল। এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ, কাটি থোৱা ধনিয়া, জিৰা পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, চাট মছলা, ৰেড চিলি পাউডাৰ, কাটি থোৱা কেঁচা জলকীয়া 2টা সৰু সৰুকৈ কাটি দি দিছো। ইয়াত মই গৰম মছলাও 1 চামুচ দিছিলো। ইয়া হালধি গুৰি। এখিনি এতিয়া মই ভালদৰে মিক্স কৰি লৈছো। এতিয়া মই হাতেৰে মিক্স কৰি লম এখিনি ভালদৰে। এয়া মোৰ ৰেডি হৈ গল। এতিয়া মই ডোটো অকনমান মাৰি লৈছো। এতিয়া মই এটা ডো লৈ মই বেলি লৈছো। এয়া মোৰ বেলি হৈ গল। এতিয়া এটা জুখত মই আলুবোৰ এনেকৈ আলু ষ্টাফিংখিনি বনাই লৈছো। তাৰ পিছত এটা জুখ লৈ কাটি দিছো এনেকৈ মই। এতিয়া এনেদৰে মই এটা ৰোল বনাই লৈছো। আলু ষ্টাফিংখিনি মাজত দি মই এতিয়া এটা ৰোল বনাই লৈছো ভালদৰে। এয়া এনেকৈ ৰোল বনাই ললো মই। এতিয়া ইয়া সাইডত অকনমান পানী দি মই ভালদৰে বন্ধ কৰি লৈছো যাতে ফ্ৰাই কৰোতে খোল খাই নাযায়। এনেদৰে সাইডটো পানী দি ভালদৰে লগাই দিছো। প্ৰথমটো ৰেডি হৈ গল মোৰ। এনেকৈ গুটে কেইটা মই বনাই যাম এতিয়া। সাইডত এনেকৈ পানী দি
ভালদৰে বন্ধ কৰি দিছোঁ। এয়া মই গোটেইকেইটা বনাই ল'লোঁ। এতিয়া এখন কেৰাহী পাতিছোঁ, ইয়াত তেল গৰম হ'বলৈ দিছোঁ মই। তাৰপিছত এনেকৈ মই ফ্ৰাই কৰি লৈছোঁ। এইখিনি এনেদৰে মই গোটেইকেইটা এতিয়া ফ্ৰাই কৰি লৈছোঁ। এনেদৰে ইলুটি শিলুটি কৰি মই ভালদৰে ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ এইখিনি ভজা হৈ গৈছে। এইখিনি এতিয়া উলিয়াই লৈছোঁ মই। এনেদৰে গোটেইখিনি মই বনাই লৈছোঁ। এয়া মোৰ সকলোখিনি ৰেডি হৈ গ'ল। আলু ৰোল চামোচা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। শেষত ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।